राजघाट, इंडिया गेट, राष्ट्रपति भवन, पार्लियामेंट हाउस, लोटस टेम्पल, इस्कॉन टेम्पल, ये भी कवर तब होगा जब आप कवर करेंगे तो आप বন্ধুসকল 10:23 আৰু আমি হোটেলৰ পৰা ওলাইছোঁ আৰু এতিয়া আমি এখন গাড়ী লৈ লৈছোঁ আৰু গাড়ীখনে কৈছে আমাক দিল্লীৰ যিকেইটা ভাল ভাল জেগা আছে, যিকেইটা ভাল ভাল ঠাই আছে তালৈকে লৈ যাব আৰু চাই থাকিব আপোনালোকে, আপোনালোকক দেখাই থাকিম। दिल्ली में सबसे बड़ा यही है। তেওঁ কৈছে এইডোখৰ দিল্লীৰ আটাইতকৈ ডাঙৰ ষ্টেচন হয় আৰু সকলোতকৈ পুৰণা হয় ৰেলৱে ষ্টেচন, নিউ দিল্লী रेलवे स्टेशन। नई दिल्ली, ओल्ड दिल्ली, हसन निजामुद्दीन, ये तीन सबसे बड़ा स्टेशन है दिल्ली। अभी हम सबसे पहले जा रहे हैं लाल किला। 15 अगस्त को झंडा लगाते हैं ना, जहाँ पे मोदी जी स्पीच देते हैं उस तरह। এয়া যি দেখিছে সেই চিনেমা হলটো, এই চিনেমা হলটো চবচে পুৰণি আৰু মানে সকলোতকৈ ডাঙৰ চিনেমা হল দিল্লী। আৰু অৱশেষত আমি আহি পালোহি লালকিল্লা। এয়া গেটেদি আমি সোমাই গৈছোঁ, আপোনালোকে দেখিবলৈ পাইছে লালকিল্লা। আহক ভিতৰলৈ সোমাই যাওঁ আৰু ভিতৰত চাওঁ। হেল্ল', এয়া চক লালকিল্লা, বৰ্তমান আছোঁ লালকিল্লাত। দেখিছে আজি বহুত ঘূৰি পৰা আছে, আমি ভিতৰলৈ নাযাওঁগৈ, বাহিৰৰ পৰা আপোনালোকক দেখাইছোঁ লালকিল্লা। এয়া লালকিল্লাৰ বাহিৰ চোৱা, চব কিমান সুন্দৰ আৰু কিমান পুৰণি। আমি গৈ আছোঁ লালকিল্লাৰ বেৰৰ কাষে কাষে আৰু সেই ওপৰৰ যিবিলাক খিৰিকী দেখি পাইছে, আগৰ দিনত কোৱা মতে সেই খিৰিকীয়েদি মানে ইয়াৰ ভিতৰৰ পৰা মহিলাসকলে বাহিৰলৈ ল'ৰা চাইছিলে বুলি বুৰঞ্জীত কোৱা কথা মতে। এই আচক কিমান সুন্দৰ, সেই যিখন পতাকা উৰি আছে আৰু এই যিডাল লাঠি দেখিছে সিয়াতে ডাঙৰ পতাকা উৰুৱা হয় আৰু এতিয়া বৰ্তমান আমাৰ PM মোদীয়ে এইখিনি ঠাইতে ভাষণ দিয়ে আৰু আগফালে মেলা। এয়া লালকিল্লা, সেইখিনি যি ঠাই দেখিছে ওপৰৰ এইখিনি গ্ৰীণ তাতে নৰেন্দ্ৰ মোদী ডাঙৰে ভাষণ দিয়ে।
এতিয়া আমি লালকিল্লাৰ পৰা বিদায় ল'ম আৰু লালকিল্লাৰ পৰা আমি ওলাই আৰু আমাৰ ড্ৰাইভাৰজনক সুধিম ইয়াৰ পৰা কোনডোখৰ ঠাই ওচৰ হয় আৰু সেইডোখৰ ঠাইলৈ আমি যাম আৰু আপোনালোকেও আমাৰ লগতে গৈ থাকিব। থেংক ইউ। गांधी जयंती এতিয়া আমি পামগৈ মহাত্মা গান্ধীৰ সমাধিস্থল আৰু লালকিল্লাৰ পৰা চিধাই আমি মহাত্মা গান্ধীৰ সমাধিস্থললৈ গৈ আছোঁ। इंडिया गेट जाना पड़ेगा। उसके बाद देखिए সকলোৱে একেলগে रूट के हिसाब से ना মহাত্মা গান্ধী पूरा आपको कवर करा देंगे। সমাধিস্থল। এইবাৰ আমি গৈ আছোঁ জাতিৰ পিতা মহাত্মা গান্ধী সমাধিস্থললৈ। বলকচোন। এতিয়া আমি মহাত্মা গান্ধী সমাধিস্থললৈ সোমাই গৈছোঁ। ৰাজঘাট जब बाहर आएंगे ना ये छाया है, यहाँ बैठ जाना पानी में गाड़ी लिखा। বন্ধুসকল এতিয়া আমি আহি পাইছোঁহি মহাত্মা গান্ধী সমাধিস্থল। এয়া দেখিব পাইছে মোৰ পাছফালে আছে মহাত্মা গান্ধী সমাধিস্থল ৰাজঘাট। মহাত্মা গান্ধীক এইখিনি ঠাইতে সমাধি কৰা হৈছিলে। তেওঁৰ যি অস্থি ইয়াতে ৰখা হৈছে। আমি আপোনালোকক ভিতৰলৈ সোমাই যাম, দেখাম, আপোনালোকে চাই থাকিব। ভিতৰলৈ যাওঁ, ইয়াতে দেখাইছোঁ এয়া ৰাজঘাট। মহাত্মা গান্ধী 1869-1948 এইফালে দিয়ে সোমাব। এইফালে দিয়ে সোমাই যাওঁ, আহক ভিতৰলৈ। দেখিবলৈ পাইছে ইমান সুন্দৰ এটা পৰিৱেশ আৰু ইয়াত বহুত মানুহ আহে। আমাৰ ইণ্ডিয়াৰে হওক বা অসমৰে হওক বা বাহিৰৰ অন্য কোনো দেশৰে বহু মানুহ আহে ইয়াত এই যি গান্ধীজীৰ সমাধি জেগা ঠাইডোখৰ চাবৰ কাৰণে। আৰু খুবেই পৰিষ্কাৰ আৰু দেখিলেই মন ভাল লাগি থকা। আৰু মেইন যিডোখৰ ঠাই আমি আগবাঢ়ি গৈ আছোঁ আৰু সঁচাই ইয়াত সোমোৱাৰ লগে লগে মনত অলপ সাহস পোৱা যেন লাগে আৰু পৰিষ্কাৰ নিজৰ মনটো, সেই ভাৱটো মনলৈ আহে। বলকচোন ভিতৰলৈ আৰু যাওঁ, গান্ধীজীক য'ত ৰাখিছে সেই ঠাইডোখৰ পাওঁগৈ। আৰু এটা কথা সন্মান সহকাৰে জনাওঁ যে সেই গান্ধীজীৰ যি ভিতৰচোৱা তালৈ যাবলৈ কিন্তু জোতা খুলিবই লাগিব। আমি খুলি লৈছোঁ, চাওক। জোতা চেণ্ডেল খুলি পুনৰ আকৌ আমি সেই সমাধিস্থললৈ আগবাঢ়ি গৈ আছোঁ। এইবিলাক লিখা আছে। হেল্ল', এতিয়া আহি আকৌ আমি পাইছোঁহি সেই মহান ব্যক্তি মহাত্মা গান্ধীৰ সমাধিস্থল। অকণমান আমি আগবাঢ়ি যাম। তেওঁৰ সমাধিস্থলত যি কৰা বন্তি, সেই বন্তি কোনো দিনাখনে নুনুমাই বুলি কৈছে। সেই বন্তি সদায় জ্বলি থাকে। সকলোৱে আহক, দেখিবলৈ পাব সেই বন্তি সদায় জ্বলি থাকে। আমি আপোনালোকক দেখুৱাম বন্তি তাতে জ্বলি আছে।
की समाधि में अमर ज्योति जलती है। 2 मोनूमेंट है जहाँ पे अमर ज्योति है, राजघाट, इंडिया गेट। बाकी पूरे दिल्ली में जितने मोनूमेंट है किसी में अमर ज्योति नहीं। अमर ज्योति होता है ना, मालूम है आपको, दिया होता है अमर ज्योति, जो कभी बुझता नहीं है, चलता रहता है अमर ज्योति। খুবেই ভাল ঠাই, আহি খুবেই ভাল লাগিছে। ইমান ধুনীয়া ঠাণ্ডা আৰু গেটত সোমাই অহাৰ লগে লগে নিজৰে প্ৰাউড ফিল হৈছে আৰু নিজৰ মনটো অকণমান হ'লেও ডাঠ লাগিছে, শক্তি পোৱা যেন লাগিছে। গতিকে আপোনালোকেও যিসকলে অহা নাই আহি এপাক চাই যাবহি। হেল্ল', মহাত্মা গান্ধী সমাধিস্থল চালোঁ, আপোনালোকেও চালে। এতিয়া আমি পুনৰ আন এডোখৰ ঠাইলৈ যাম, তাতো আপোনালোকক অকণমান দেখাবলৈ চেষ্টা কৰিম। সম্পূৰ্ণ ভিডিঅ'টো চাই থাকিব আৰু জনাব কেনেকুৱা পাইছে। তো বন্ধুসকল, এতিয়া আমি মহাত্মা গান্ধী সমাধিস্থলৰ পৰা ওলালোঁ। এতিয়া আমি আকৌ পুনৰ ইণ্ডিয়া গেটলৈ আগবাঢ়ি গৈছোঁ। বলক আপোনালোকো আমাৰ লগতে ইণ্ডিয়া গেটলৈ যাওঁ। इंडिया गेट लुक लाइक ए सिंपल नॉर्मल बिल्डिंग, सिंपल बिल्डिंग है। जब नजदीक जाके देखोगे ना, हर पत्ते पे सोल्जर का नाम लिखा है। जब सेकंड वर्ल्ड वॉर हुई थी, हम लोग जो भी शहीद हो गए थे ना, इंडिया गेट उनकी याद में बना। और अब इंडियन गवर्नमेंट ने नया स्टैचू लगा दिया है सुभाष चंद्र बोस का, वो भी अब देखिए। अभी मतलब ये लास्ट मंथ नया स्टैचू लगाया है सुभाष चंद्र बोस का, पहले नहीं था, अब नया लॉन्च किया, वो भी आप घूम के आए। ये इसका हिस्ट्री है। ये देखिए, এতিয়া আপোনালোকে দেখিছে, এয়া ইমান ধুনীয়া, ইমান সুন্দৰকৈ বনাইছে। এয়া হৈছে টাৰ্মিনেল। এই টাৰ্মিনেলেদি গৈ আমি ইণ্ডিয়া গেট পামগৈ। যাতে ইণ্ডিয়া গেট যাবলৈ ভিৰ ভাৰ নহওক বুলি চৰকাৰে এয়া সুবিধা কৰি দিছে, টাৰ্মিনেল খুলি। চব কিমান সুন্দৰ আৰু জাম জট নোহোৱাকৈ ধুনীয়াকৈ গৈ আমি চাব পাৰিছোঁ ইণ্ডিয়া গেট। বলকচোন। আজি আহি ইণ্ডিয়া গেট পাইছোঁহি। দেখিছে মোৰ পিছফালে মোৰ ইণ্ডিয়া গেট। আমি এতিয়া কাষলৈকে যাম আৰু আহি পাইছোঁহি। আৰু ঠাইডোখৰ দেখি টিভিত দেখি থকা আজি ৰিয়েল দেখিব পাইছোঁ, খুবেই ভাল লাগিছে। আমি ভিতৰলৈ যাম। হেল্ল', এতিয়া ইণ্ডিয়া গেটলৈ গৈ আছোঁ।
এতিয়া আমি আণ্ডাৰ পাছ হৈ ইণ্ডিয়া গেট পামগৈ। এতিয়া আহি আছোঁ, এয়া তলেদি যাব লাগিব। ব'লক ইণ্ডিয়া গেট। হেল্ল', ইণ্ডিয়া গেটৰ পৰা এতিয়া আমি ওলাই আহিছোঁ আকৌ। এতিয়া নেক্সট আমাৰ ৰাষ্ট্ৰপতি ভৱনলৈ আমি যাম। আৰু আমাৰ গাড়ী ইতিমধ্যে আহি পাইছেহি আৰু ড্ৰাইভাৰ সুধি ল'ম ইয়াৰ পৰা ক'লেই নিব আমাক। তেওঁ যদি কয় ৰাষ্ট্ৰপতি ভৱন গম পাম, নহ'লে তাৰপিছতে গম পাম কেতিয়া হ'ব। ঠিকে চাই থাকিব। फाइटर प्लेन मिसाइल वगैरह ना, ये मॉडल बना रखा है सारे। फाइटर प्लेन मिसाइल ये भी गाड़ी है सब पे स्टिकर लगा हुआ है सर। विदाउट स्टिकर कोई गाड़ी नहीं खड़ी। किस डिपार्टमेंट की गाड़ी है उससे आइडिया होता है। ये आ गया राष्ट्रपति भवन। यहाँ तो आर्मी जनरल भी ऐसे ही जी जी पूरा पार्लियामेंट किले लगा ना, तो यहाँ से जो 5 पैराशूटर किया था ना, वो यहाँ से हम निकले को यहाँ गोली मार। उसके बाद से पेड़ लगाया, पहले पेड़ नहीं था, किले दिखाई देते। सेफ्टी के पर्पज से ना पेड़ लगा। সেই দোস্তো, আজি এই ৰাষ্ট্ৰপতি ভৱনৰ পৰাই মোৰ এই ভিডিঅ'টি সামৰণি মাৰিছোঁ। পৰৱৰ্তী ভিডিঅ'বিলাক চাবলৈ আপোনালোকে মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব আৰু লাইক কমেণ্ট শ্বেয়াৰ জৰুৰ কৰিব আৰু ভিডিঅ'টো কেনেকুৱা পালে শেষত আকৌ পুনৰ কমেণ্ট কৰি জনাব।